পুৰুলি এজুলুকা শুনিবলৈ পালে আচলতে অতিথিসকলৰ লগতে আমাৰো খুব ভাল লাগিব। উপস্থিত কবিতা প্ৰেমী ৰাইজে কৈছে আৰু মই কথা ক'ব নাজানো, কথা কোৱা মানুহ নহয়। কি ক'ম, এইটো এটা শুভ বাৰ্তা, আমি কিতাপৰ জন্ম হোৱাটো শুভ বাৰ্তা। কিন্তু ৰোলাবাৰ্টে কৈছিলে যে এখন কিতাপৰ জন্মৰ লগে লগে লিখকৰ মৃত্যু হয়। এই কিতাপখন উন্মোচনৰ লগে লগে উৎপলৰ মৃত্যু হৈছিল। সেই কথাটো ৰোলাবাৰ্টৰ মতে চাবলৈ আমি কি কওঁ, উৎপলৰ কবিতাত উৎপল আছে নে নাই? কোনো সাহিত্য গ্ৰন্থত যদি লিখকজন উপস্থিত নাথাকে তেতিয়াহ'লে নিশ্চয় লিখকৰ মৃত্যু হোৱাটো বুজায়। কিন্তু বিভ্ৰমৰ শেষত পুথিখনত যিবোৰ কবিতা আছে তাৰ উৎপল উপস্থিত আছে। তাত আমি উৎপলক মেহেৰ হওঁ, উৎপলক আমি লাভ কৰিম, উৎপলক আমি আৱিষ্কাৰ কৰিব পাৰিম। আৰু পাঠকৰ কথা হ'ল, পাঠকে বিচাৰে এখন কিতাপত লিখকজনক আৱিষ্কাৰ কৰিব, আৰু সমালোচকসকলেও নিশ্চয় বিচাৰে এজন লিখকক আৱিষ্কাৰ কৰিব পৰাটো তেওঁলোকৰ কৃতজ্ঞতা বুলি ভাবে। নিশ্চয় ভাবে, নাজানো মই, কিন্তু ৰোলাবাৰ্টৰ নিচিনা যিসকলে বা পোষ্টমডাৰ্ণ টিমত বহুত বেলেগ বেলেগ ধৰণৰ কথা আছে, সেইবোৰ কথা আলোচনা কৰিব নাজানো ইমান। কিন্তু উৎপলৰ কবিতা যিবোৰ পঢ়িছোঁ, আগতেও যিবোৰ পঢ়িছোঁ, তাৰ সলনি এইখন কিতাপত তেওঁৰ কবিতাৰ কিন্তু সলনি হৈছে। তেওঁৰ পৰীক্ষা নিৰীক্ষা দেখিছোঁ, তেওঁৰ বিষয়বস্তুৰো সলনি হৈছে, ভাষাও সলনি হৈছে। তেওঁ নিজক অনুকৰণ কৰা নাই। আগৰ কবিতাবোৰ পঢ়ি যিটো অনুভৱ হৈছিলে, তাৰপিছত এইখন কিতাপৰ পাত লুটিয়াই মই অনুভৱ কৰিছোঁ, বা শেষৰ কিছুমান কবিতা পঢ়ি অনুভৱ কৰিছোঁ, উৎপলে নিজকে অনুকৰণ কৰা নাই। আৰু কবিতা হ'ল নিজকে খন্দা, হয়তো কম যে কবিতা হ'ল নিজকে খন্দা আৰু বস্তুৰ লগত, পৃথিৱীৰ লগত কথা পতা। চাৰ্লি চেপলিনে এষাৰ কথা কৈছিলে, তেওঁ এজন কৌতুক শিল্পী আছিলে, কিন্তু তেওঁ আকৌ খুব চিৰিয়াছ কথাই কৈছিলে কবিতা পঢ়ি। তেওঁ কৈছিলে হ'ল কবিতা লিখাটো হ'ল পৃথিৱীলৈ লিখা প্ৰেম পত্ৰ। পৃথিৱীলৈ লিখা প্ৰেম পত্ৰকে তেওঁ কবিতা বুলি কৈছিল। এতিয়া এই সময়ত পৃথিৱীলৈ লিখা প্ৰেম পত্ৰ হ'বনে নাই নাজানো, কিন্তু আজিৰ সময়ত পৃথিৱীলৈ লিখা কিন্তু পত্ৰ হয়। এজন কবিৰ সন্মুখত কি ঘটিছে, কি তেওঁৰ দুখ যন্ত্ৰণা, এই কথাবোৰ একান্ত কোনোবা এজনক নিশ্চয় ক'বৰ মন যায়। আৰু সেয়া পৃথিৱী হ'ব পাৰে, কোনো মানুহ নহ'ব পাৰে, কোনো মানুহৰ হয়তো বিশ্বাসত হ'ব পৰা সময় নাথাকিব পাৰে। এই সময়ত কিন্তু পৃথিৱীখন আছে, সেই জগতখন আছে, সেই জগতখন এজন কবি নিশ্চয় বিচাৰি পায়। আৰু সেই জগতখনৰ প্ৰতি মোহ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কবিতা লিখি থাকিব পাৰি। কোনো কবিয়ে পৃথিৱীৰ প্ৰতি যদি মোহ নোহোৱা হৈ যায়, মোহ যদি নাথাকে, যদি এজন কবিয়ে লিখাৰ সময়ত কোনো ধৰণৰ মোহচ্ছন্ন অৱস্থাত নাথাকে, তেতিয়া তেওঁ লিখিব নোৱাৰে। সেই মোহৰ পৰাতে মুক্ত হৈ লিখিব নোৱাৰে। তেওঁ একান্তভাৱে মোহচ্ছিন্ন হৈ থাকিব লাগিব, তেতিয়াহে তেওঁ কবিতা লিখিব পাৰিব। গতিকে মই উৎপলক দেখিছোঁ, তেওঁ সেই মোহমুক্তি হোৱা নাই, তেওঁৰ কবিতাত সেই মোহচ্ছন্ন ভাৱ আছে, আৰু তেওঁ লিখি থাকিব। বিশেষ কথা ক'ব নোৱাৰোঁ মই, মোৰ গাটো অকণমান ভালো লগা নাই। আৰু গতিকে এইখিনি কৰিও মই এই কৰিছোঁ। কিন্তু এটা কথা মই কওঁ যে কিতাপখন আজি আমি ইয়াত উন্মোচন কৰিব নোৱাৰোঁ। এই যে আমি ইয়াতে বহি পেলাই এই যে উন্মোচন কৰিলোঁ, কোনোবা কেমেৰা ফটো লৈছে, আপোনালোকে দেখিছে, হাতী দিছে, উৰুলিও দিছে, ইয়াৰ কিন্তু উন্মোচন নহয়। উন্মোচন তেতিয়াহে হ'ব যেতিয়া আপোনালোকে কিতাপখন পঢ়িব।
কিতাপখন নপঢ়ালৈকে উন্মোচন নহয় এখন কিতাপ, কাৰণ পাঠকেহে এখন কিতাপ উন্মোচন কৰিব পাৰে। পাঠকৰহে অধিকাৰ আছে এখন কিতাপ উন্মোচন কৰাৰ। তেওঁ যেতিয়া কবিতাবোৰ পঢ়িব তেতিয়া প্ৰত্যেকটো কবিতাই উন্মোচন হ'ব। আৰু মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকেহে প্ৰকৃত অৰ্থত কিতাপখন উন্মোচন কৰিব লাগিব কিতাপখন পঢ়াৰ জৰিয়তে। গতিকে মই ভাবোঁ আপোনালোকে কিতাপখন পঢ়িব আৰু প্ৰকৃত অৰ্থত উৎপল ডেকাৰ কবিতা উন্মোচন কৰিব। বিশেষ নকওঁ, মই ইমানেই ক'লোঁ। আৰু আমাৰ মাজত বক্তা আছে, অৰিন্দম বৰগোহাঁই আছে, তেওঁ কবিতাৰ বিষয়ে বহুখিনি ক'ব পাৰিব বুলি কামনা কৰে। গতিকে ইমানেই ক'লোঁ আৰু বক্তাসকল আছে তেওঁলোকে ক'ব। ধন্যবাদ। বিশেষ কিবা ক'ম বুলি ঠিক হৈ অহাও নাই, তথাপিতো দুটামান কথা মোৰ মনত খেলা লোৱা দুটামান কথা ক'ব বিচাৰিছোঁ। অনুষ্ঠানটোত উপস্থিত হৈ ভাল লাগিল জিতাক্ষৰৰ কবিতা আৰু গানটো, য'ত জিতাক্ষৰে অসমীয়া ভাষাৰ কথা ক'লে। লেংগুৱেজ ট্ৰেম্বলছ উইথ ডিয়াৰ, এই বাক্যটো মই ভাবোঁ অতি গুৰুত্বপূৰ্ণ এজন লেখকৰ বাবে, এজন পাঠকৰ বাবে। আমি কি সাহিত্য ভাল পাওঁ, যি সাহিত্যই আমাক মুখামুখি কৰাই সেই ভাষাৰ, যি ভাষা ডিজায়াৰেৰে কম্পমান। আপোনালোকে এটা কথা লক্ষ্য কৰিছে আৰু আপোনালোকে ভালকে জানে যে ৭০ দশকৰ পিছত জন্মগ্ৰহণ কৰা প্ৰায় সকল কবিৰ কবিতাৰ যাত্ৰা উত্তৰমুখী নহয়। তাৰ ভিতৰত এজন আমাৰ মাজত বহি আছে, নীলিম কুমাৰ, আৰু এগৰাকী বহি আছে। আৰু মই দেখিছোঁ, মই অনুভৱ কৰিছোঁ উৎপল ডেকাৰ কবিতাত সেই স্পন্দনটো আছে। আৰু এই স্পন্দনৰ লগত উৎপলৰ টাচ পইণ্টটো মই এই বুলিয়ে কওঁ, ৰাজনীতিটো জড়িত হৈ আছে। আমি পলিটিক্স মানে আচলতে খুব সংকীৰ্ণভাৱে ভাবোঁ। আমি যেনেকৈ আদৰ্শ কথাটো খুব সংকীৰ্ণ বুলি ভাবোঁ। আমি ভাবোঁ যে আমাৰ আদৰ্শ থাকিব লাগে। আমাৰ আদৰ্শতকৈ ডাঙৰ বস্তুটো হৈছে আমাৰ মতাদৰ্শ, আইডিঅলজি। সদায় সঁচা কথা কোৱা, এইটো হৈছে আদৰ্শ। কিন্তু মই বামপন্থী ধাৰাত বিশ্বাস কৰোঁ, এইটো মোৰ আদৰ্শ নহয়, আচলতে মতাদৰ্শ। মই RSSৰ ধাৰণাত বিশ্বাস কৰোঁ, এইটো মোৰ মতাদৰ্শ। মই ভাবোঁ সেই প্ৰসংগটো সেই মতাদৰ্শী। দ্বিতীয় পলিটিক্স। আৰু আপোনালোকে জানে যে ৰাজনীতিটো আটাইতকৈ বেছি লুকাই থাকে আমাৰ দেহত। আৰু সেয়েহে তেওঁ কিছুমান কবিতাত তেওঁ সমাজৰ কথা কৈছে, আমাৰ দেশৰ ৰাজনীতিৰ কথা কৈছে, আৰু সেই কথাবোৰত আজিৰ জীৱন সত্য ফুটি উঠিছে। মই মাত্ৰ দুটামান বাক্য মাতি দিব খুজিছোঁ। মোৰ ভাৰতবৰ্ষই স্বাধীনতাৰ পাছতো এমুঠি ভাতৰ বাবে চকুৰি উঠে, যি ভাৰতবৰ্ষৰ তেজত নদৌৰে মোৰ পথাৰ মোৰ ফচল, সেই দেশত সুখ হৈছে এটা অসাংবিধানিক শব্দ। আৰু এটা বাক্য মই পঢ়িব খুজিছোঁ কবিতা। কাইলৈ জি উঠিম, মৰি মৰি জি উঠিম, সংবিধানৰ শপত খাই মানুহ মাত নুফুটাৰ চিঞৰ। এই ধৰণৰ বাক্যবোৰ আচলতে লিখিব পৰাৰ তেওঁৰ সম্ভাৱনা আছে। মই কোৱা নাই যে তেওঁ সকলো কবিতা ভাল, মই ভালৰ মাজৰ দুটামান কবিতা মই ভাবিছোঁ তেওঁ সেই ৰাজনীতি আৰু সেই বায়'লজিকেল এণ্ড পলিটিকেল এক্সপেৰিমেণ্টেশ্যন অফ দ্য লাইফ এণ্ড দ্য ছ'চাইটি ইজ গোইং টু বি এ গুড পইণ্ট। মই নাজানো কি হয়, কিন্তু সেই সম্ভাৱনাটো দেখিছোঁ। তেওঁ আৰু এটা বাক্য লিখিছিলে, আৰু সেই বাক্যটোৰ মাজতে মই ভাবিছোঁ তেওঁ কবিতাৰ গোটেই আদৰ্শটো সোমাই আছে। যিয়ে হেৰুৱাই জীৱনৰ ভূগোল, শৰীৰৰ আধাৰশিলাত জীয়াই থাকে এটা কুৰুকি খোৱা মগজু। এই বাক্যটো ভাল লাগিছে। যিয়ে হেৰুৱাই জীৱনৰ ভূগোল, শৰীৰৰ আধাৰশিলাত তেওঁ জীয়াই থাকে এটা কুৰুকি খোৱা মগজু। গতিকে মই অনুভৱ কৰিছোঁ, মই লক্ষ্য কৰিছোঁ যে এই সংকলনখনৰ মোৰ ৩-৪, আৰু সেই ৩-৪টা ভাল লগা কবিতাত তেওঁ ভৱিষ্যতৰ ভাল কবিৰ বীজ বা সম্ভাৱনা লুকাই আছে। আৰু ৰাজনৈতিকভাৱে সচেতনতা হোৱাটো আচলতে ৰাজনীতি মানে মই সেই পলিটিকেল মানে মই মোৰ পলিটিক্সৰ অৰ্থ সেই পাৰ্টি পলিটিক্স নহয় নেকি, সেইটো হৈছে এক্সটেনশ্যন অফ চেল্ফ টু দ্য ছ'চাইটি, আৰু সেইটো তেওঁ কৰিছে। মাজতে মই ভাবিছোঁ তেওঁ কবিতাৰ গোটেই আদৰ্শটো সোমাই আছে।
যিয়ে হেৰুৱাই জীৱনৰ ভূগোল শৰীৰৰ আধাৰশিলাত জীয়াই থাকে এটা কুৰুকি খোৱা মগজু। এই বাক্যটো ভাল লাগিছে। যিয়ে হেৰুৱাই জীৱনৰ ভূগোল শৰীৰৰ আধাৰশিলাত তেওঁ জীয়াই থাকে এটা কুৰুকি খোৱা মগজু। গতিকে মই অনুভৱ কৰিছোঁ, মই লক্ষ্য কৰিছোঁ যে এই সংকলনখনৰ মোৰ ৩-৪টা কবিতা ভাল লাগিছে আৰু সেই ৩-৪টা ভাল লগা কবিতাত তেওঁ ভৱিষ্যতৰ ভাল কবিৰ বীজ বা সম্ভাৱনা লুকাই আছে। আৰু ৰাজনৈতিকভাৱে সচেতনতা হোৱাটো আচলতে ৰাজনীতি মানে মই সেই পলিটিকেল মানে মই মোৰ পলিটিক্সৰ অৰ্থ সেই পাৰ্টি পলিটিক্স নহয় দেই, সেইটো হৈছে এক্সটেনশ্যন অফ চেল্ফ টু দ্য ছ'চাইটি আৰু সেইটো তেওঁ কৰিছে। গতিকে মই আৰু বেছি নকওঁ। আৰু এই যে ভাষাটো এই ধৰণেই জীয়াই থাকিব, জাতিটো এই ধৰণেই জীয়াই থাকিব। নীলমণি ফুকনে কৈ গৈছিল ইমান দিনে কবিতা চৰ্চাৰ নামত মই দেখোন ভাষাটোৰ চৰ্চাতে কৰিলোঁ। আৰু সেই যে ভাষা চৰ্চাটোত এটা আৱেগ থাকে আৰু জীৱনৰ জটিলতাত এটা কঠোৰতা থাকে। মই ভাবোঁ এই কঠোৰতা আৰু আৱেগিক সংযোগেই আমাৰ শ্ৰেষ্ঠ সাহিত্য সৃষ্টি কৰি আহিছে। মই উৎপল ডেকালৈ শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে ভাল কবিতা পঢ়িবলৈ পাম বুলি আশা কৰিছোঁ। কাৰণ ৰবীন্দ্ৰনাথে কৈছিল ন যে যেতিয়াই মই দেখি লোকতাক বৃষ্টিত আবেলি এটাই হাতত হাত ধৰি দেখুৱাইছিল পাৰ্শ্বৰঙী পদুম। বৃষ্টিত আবেলি এটাই হাতত হাত ধৰি দেখুৱাইছিল পাৰ্শ্বৰঙী পদুম। সিপাৰে ৰৈ থকা সৰু সৰু নাওবোৰে আওৰাইছিল মেইটেই জুৰীয়া গীত। নিয়ন লাইটৰ পোহৰত জিকমিকাই জুপুৰীৰ কত কথা, হাঁহি হাঁহি জিলিকাই কত নদীয়ালৰ মুখ। ডাকৰ মাতবোৰ, চৰাইৰ গানবোৰ, মাজৰাতিৰ তৰাফুল একাকাৰ জলৰাশি। হঠাৎ সলনি হয় সময়, দৃশ্যপট। বিষাক্ত বতাহ কত জনৰ ভাগি বুকুৰ চূড়া। আন্ধাৰে আঁকিলে কত মানুহৰ যৌৱন, কত বিবস্ত্ৰ নাৰীৰ সেউতা। আচুৰি খালে কত জীয়া তেজ, আকাশত উইচিৰিঙা ইকাতি সিকাতি জয়াল ৰাতি। বাটৰ ভুগুলে হেৰুৱাই বাট, ইকাতি সিকাতি জয়াল ৰাতি। বাটৰ ভুগুলে হেৰুৱাই বাট। হাতৰ মুঠি খুলি উবুৰি খাই পৰি আছে হৃদয়ৰ লোকতাক। ধন্যবাদ। পুনৰ এক বিভ্ৰমৰ সৃষ্টি হয় নে যিটো ৰিয়েলিটিলৈ আমি উভতি আহোঁ কিছুদিনৰ পিছত গম পাওঁ যে সেয়াও বিভ্ৰম আছে। নিজৰ মাজতে মোৰ সেই প্ৰশ্নটোৰ উদয় হৈছিল। উৎপলৰ আমাৰ প্ৰকাশৰ নতুনৰ কবিতাটো উৎপলৰ কবিতা প্ৰকাশ পাইছে, কিন্তু আজি যেতিয়া মই কেইটামান কথা নোট কৰি ল'লোঁ, কথাবিলাক অলপ পাহৰি যাওঁ মাজতে, সেইকাৰণে নোট কৰি আহিছোঁ। এই কবিতাৰ শাৰীটো পঢ়িলোঁ। কবিতাবোৰ নীৰৱ প্ৰাৰ্থনা, মনৰ চাকি গছিৰে উজ্বলাব খোজো সমাজ। এই যে নীৰৱ প্ৰাৰ্থনা আৰু চাকি গছিৰে মনৰ চাকি গছিৰে উজ্বলাব খোজো সমাজ, মই কবি হিচাপে, মানুহ হিচাপে, ব্যক্তি হিচাপে মোৰ চিনাকি উৎপলৰ মাজতে আন এজন নতুন উৎপল ডেকাক আৱিষ্কাৰ কৰিলোঁ। মই যিটো দেখিছোঁ উৎপলৰ কবিতা
শক্তি আছে যিটো এজন লেখকৰ বাবে খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। সমাজ চেতনা আছে, ৰাজনৈতিক সচেতনতা আছে, দুখৰ কথা লিখিছে, প্ৰেমৰ কথা লিখিছে, বিভিন্ন কথা লিখিছে। আৰু এটা মই গম পাইছোঁ খুব সম্ভৱ ভ্ৰমণবিলাকৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাই কবি হিচাপে তোমাক সমৃদ্ধ কৰিছে, হয়নে বাৰু কথাটো? জীবনানন্দই কৈছিল সকলেই কবি নয়, কেউ কেউ কবি। সৃজনীশীল সাহিত্য, সামূহিকভাৱে সৃজনীশীল সাহিত্যৰ কথা যদি আমি ক'বলৈ যাওঁ, কবিতাও সৃজনীশীল সাহিত্যৰে এটা অংগ। আৰু মই ভাবোঁ যে সাহিত্য মূলতঃ স্বাধীন। সাহিত্য যিকোনো এটা বাউণ্ডেৰীৰ মাজত আবদ্ধ কৰি ৰখাটো উচিত নহয়। অসমত কিছুমান অদ্ভুত কথা কাণ্ড মাজে মাজে ঘটি থাকে, যেনে ভালদৰে নজনাকৈ স্বয়ম্ভু কিছুমান আচলতে ক'ৰ পৰা আৰম্ভ কৰি ধৰিব পৰা নাই। সকলোকে নমস্কাৰ জনাইছো। আচলতে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠান পাতিম বুলি কেতিয়াও ভবা নাছিলো। গীতালী বাইৰ লগত বহুত কথা পাতিছো, অৰিন্দম দাৰ লগত কথা পাতিছো, আৰু মই ভাবিছো যিহেতু মোৰ দ্বিতীয়খন কাব্য, সেইকাৰণে গ্ৰন্থ উন্মোচনী কৰা জৰুৰী বুলি ভাবিলো। পিছত সেই কামটোৱে হ'ল। মই এইখিনি কাম হৈ উঠাৰ আগতে বিভিন্ন মানুহৰ লগত, অৰ্থাৎ মোৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰিছিলোঁ। মোক যথেষ্টভাৱে সহায় কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰদালি চেতিয়া, মানসী ডেকা, অৰূপ চিমি কোঁৱৰ, সাংবাদিক প্ৰীতিৰেখা ভূঞা। তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰিম। আৰু এই যে আজি আপোনালোক আহিছে মোক মৰম দিয়াৰ কাৰণে, মোক শুভেচ্ছা দিয়াৰ কাৰণে আহিছে, আচলতে মই অভিভূত, আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ, ঋণী হৈ ৰম। মোৰ অসম জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গ, অপৰ্ণা বাইদেউ, জুবিতা বাইদেউ, ডলি বাইদেউ, লিপিমণি দত্ত বাইদেউ, সুদীপ্তা বা, বিস্মিতা বা, গায়ত্ৰী বা, তেওঁলোকক ধন্যবাদ জনাইছো। দীপক দা আছে, পলাশ ছাৰ আছে, সকলোকে মই ধন্যবাদ জনাইছো। আৰু কবিতাৰ বিষয়ে কি ক'ম, আচলতে মোৰ বাকৰুদ্ধ, একো ক'ৰ পৰা আৰম্ভ কৰিম মই ধৰিবই পৰা নাই। আচলতে যি কি নহওক তথাপিও কৈছো যে সমাজ আৰু জীৱনৰ যি পাৰিপাৰ্শ্বৰ ঘটনা, সেই ঘটনাই মোক চুই যায়। আচলতে বহুত আৱেগিক কাৰণে চুই যায়, হয়তো জোখতকে বেছি আৱেগিক। চুই যোৱা ঘটনাবোৰক লৈ মোৰ সমল, যিবিলাক ঠাইত গৈছো, মানুহৰ যিবিলাক দয়নীয় স্থিতি, পাৰিপাৰ্শ্বৰ ঘটনা, সেইবিলাকক লৈ মোৰ কবিতাৰ উপজীব্য। আৰু বিশেষ একো নকওঁ, মই ধন্যবাদহে জনাব বিচাৰিছো। আপোনালোকে ইমান শুভকামনা জনাইছে, মৰম দিছে। মই ধন্যবাদ জনাইছো এই চেগতে অৰিন্দম বৰকটকীদা, গীতালী বৰা বাইদেউ, নীলিম কুমাৰ দা, নীলিমা বাইদেউ, সকলোকে ধন্যবাদ জনাইছো। আৰু মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ। পৰিৱেশিত অকণমান